যেতিয়া বাছত বা ট্ৰেইনত বা কোনো অনুষ্ঠানৰ ঘৰলৈ ফুৰিবলৈ যাওঁ তো একেলগে বহুকেইজন বহি আছোঁ তা আপুনি কি আপোনাৰ মোবাইলটো হোৱাটছএপত কিবা মেছেজ কৰি আছে বা ফেচবুকত কিবা মেছেজ কৰি আছে তেতিয়া আপুনি দেখিব যে আপোনাৰ লগত যি দুজন আছে আপোনাৰ মোবাইলৰ পিনে হা কৰি চাই আছে আপুনি মোবাইলত কি টিপি আছে ক'ত মেছেজ কৰি আছে তেতিয়া আপোনাৰ সেই একে সময়তে আপোনাৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডে আপোনাক এটা মেছেজ দিলে এতিয়া আপুনি ৰিপ্লাই দিব নোৱাৰা হৈ পৰিছে আপুনি কেনেকৈ ৰিপ্লাই দিব সেই প্ৰব্লেমৰ এটা সলিউশন লৈ আহিছোঁ তো হেল্ল' বন্ধুসকল ওয়েলকাম মাই ইউটিউব চেনেল হাফিজৰ টিপছ মই আজি আপোনাক লাইভ দেখুৱাম আপোনালোকে কেনেকৈ সেই প্ৰব্লেমটো সলভ কৰিব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু মোক সাপোৰ্ট কৰিব তো এতিয়া আমি ফোনৰ প্লে ষ্টৰত যাম প্লে ষ্টৰত যোৱাৰ পিছত আপোনালোকে ধুনীয়াকৈ চাই ল'ব প্লে ষ্টৰত যোৱাৰ পিছত আমি প্লে ষ্টৰটো ওপেন কৰি ল'ম লোৱাৰ পিছত ইয়াত আমি সাৰ্চ দিম MASK চাৰ্ট ঠিক আছে এতিয়া আমি তাত সাৰ্চ দিম MASK চাৰ্ট তাৰপিছত আমি তাত ওকে কৰি দিম দিয়াৰ পিছত আপোনালোকে দেখা পাব ইয়াত এপ্লিকেশ্যনটো আহি গৈছে কাৰণ আপোনালোকক সেই কামটো এটা এপ্লিকেশ্যনৰ মাধ্যমত কৰিব লাগিব এতিয়া এইটো ওপেন কৰি ল'ব লোৱাৰ পিছত ওপেন হৈ আছে ওপেন হোৱাৰ পিছত আপোনালোকে ইয়াত ওপৰত যে দেখা পাইছে এইটো অন কৰি দিব এতিয়া আপুনি তললৈ টানিলে তললৈ নামি আহিব আৰু আপোনাৰ ফ্ৰেণ্ডৰ বা যিকোনো পাৰ্সোনাল মেছেজে হওক আপুনি এইটো আৱৰি থব পাৰিব এতিয়া আপুনি যি মেছেজে লিখক আপোনাৰ যি লগৰ দুজন আছে ইয়াত চাব নোৱাৰিব আপোনাৰ মোবাইলৰ পিনে চালেও তেওঁলোকে আপোনাৰ মেছেজটো দেখিব নোৱাৰিব এনেকৈ আপুনি মেছেজ দিব পাৰিব তো এনেকৈ আপুনি যদি ফেচবুকতো মেছেজ দিয়ে আপুনি তেনেকৈ এইটো কি কৰি দিব আপোনাৰ যেটো ওয়ালপেপাৰ আছে এইটো আপোনাৰ নিজৰ ফটো ব্যৱহাৰ কৰিব পাৰিব বা বেলেগ কিবা ফটো ব্যৱহাৰ কৰিব পাৰিব বা কিবা লিখিব পাৰিব এতিয়া আপুনি গ্যালাৰীত যাব ফটো চালে এই ফটোটো চাব পাৰিব ফেচবুকত আপুনি কিবা মেছেজ কৰিলে এইটো কৰিব পাৰিব আপোনাৰ লগত যি দুজন বা তিনিজন লগত মানুহৰ লগত বহি থাকিও আপুনি মেছেজ কৰিব পাৰিব বা চাট কৰিব পাৰিব তো বন্ধুসকল আজিৰ ভিডিঅ' ইমানতে শেষ হ'ল আপোনাক ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ এতিয়া আপুনি এইটো যেতিয়া অন কৰিব তেতিয়া এটা লগো আহিব আপোনালোকে এইটো চাই আছে নহয় সেই লগটো আপোনালোকৰ এই ভিডিঅ'টো দেখাৰ পিছত হয়তো আপোনাৰ চকু হেমেকি উঠিব হোৱাটছএপ খুলিম হোৱাটছএপ খুলি যিকোনো এটা ফ্ৰেণ্ডৰ নাম আমি খুলিম আপোনাক এনে দেখুৱাৰ কাৰণে এতিয়া আমি এই চেম্পলটোত লগটোত ক্লিক কৰিছোঁ কৰাৰ পিছত এইটো এটা ওয়ালপেপাৰৰ নিচিনা ওপেন হৈ আহিছে